এতিয়া মনোৰমা ঘি দিম আমি। এতিয়া আমি চাউলখিনি বইল হ'ব দিছোঁ। তাৰ পাছত আমি এতিয়া আমাৰ নেক্সট প্ৰচেছলৈ আহিছোঁ যে চিকেনখিনি কেনেকৈ মেৰিনেট কৰিব লাগিব। এতিয়া চিকেনখিনি আমি ডাঙৰ ডাঙৰ পিচ কৰি কাটি লোৱা হৈছে। তাত আমি আধা গোল নেমু ইউজ কৰি দিওঁ। তাৰ পাছত আমি ইয়াত দিম আদা পেষ্ট, আৰু অলপ বিৰিয়ানী মছলা, অলপ চিকেন মছলা আৰু জিৰা ধনিয়া, আৰু নিমখটো অলপ পাছত দিম। দেখিছেনে অলপ অলপ ব্ৰাউন হ'ব লৈছে, আৰু অকণমান ব্ৰাউন হৈ গ'লে আমি এইখিনি নমাই দিম।